নহয় চবৰে ঘৰে ঘৰে চাই আহিছোঁ এটা ক'লে চাচোন ফাটাকা চাটাকা দেখিছো নি ইহঁতৰ ঘৰত নাই নহয় বলচোন খবৰ এটা কৰি আহোঁ দুইটাই কি বা হৈছে ইহঁতৰ বল বল জীৱন দা দেখা দেখিয়ে নাই মাতচোন মাত আকৌ এবাৰ মাত ইহঁতক জীৱন দা মাধৱ দা লগ দেখোন মৰিয়া এখন কবাচোন এতিয়া কি মন কৰি সিহঁত দেখিলো তোৰ ঘৰত দেখোন পাতাকা চাটাকা নাই নহয় এইবাৰ তাকে ভাবিলো সোমাই চাওঁ কিনো ভাবিছ তই এইবাৰ জীৱন দা এইবাৰ আপুনি গম নাপায় নেকি চৰকাৰৰ কাৰ্যসূচীৰ কথা কি কাৰ্যসূচীৰ কথা কৈছ তহঁতে তিৰংগাৰ কথা কৈছো এইবাৰ চৰকাৰে লোৱা কাৰ্যসূচীটোৰ কথা তই গম পোৱা নাই নেকি ৭৫তম স্বাধীনতা দিৱসৰ উপলক্ষে যিটো কাৰ্যসূচী চৰকাৰে লৈছে হৰ ঘৰ তিৰংগা যিটো কাৰ্যসূচী লৈছে তই এইটো গম পোৱা নাই নেকি ঘৰে ঘৰে যে জাতীয় পতাকা উৰুৱাব লাগে এইবাৰ গম পাইছো বাৰু সেইটো কাৰ্যসূচীৰ কথা ময়ো গম পাইছো যদি তই যে একো এটা কৰা নাই এইবাৰ নে নকৰো বুলিয়ে ভাবিছ জীৱন দা আপুনি জানি শুনি কিয় কৰিলে এইটো কাম কৰিব নালাগিছিলে নহয় এইটো এটা ডাঙৰ অপৰাধ কৰিছ নহয় তই এইবাৰ জীৱন তই জানি বুজি এইটো কাম কৰিব নালাগিছিলে নহয় এইটোতো এটা অপৰাধ কৰিছে তই চাচোন চবৰে ঘৰতো লগাই থৈছে তোৰ ঘৰতহে নাই তই গোটেই গাঁওখন ঘূৰি চাচোন কাৰ ঘৰত নাই তোৰ ঘৰতহে নাই সেইটো কাৰণে আমি সোমাই আহিলো পাওঁ মানে চৰকাৰে যিটো পদক্ষেপ লৈছে ভাল পাইছে আজি পতাকা উৰুৱাম কাইলৈ উৰুৱাম পৰহিলৈ উৰুৱাম এতিয়া 15 আগষ্ট যোৱাৰ পিছত আমি কি কৰিম এতিয়া পতাকাখন আমি সংৰক্ষণ কৰিম যিবিলাক মানুহে জানে সেইবিলাকে সংৰক্ষণ কৰিব কিন্তু ৰাস্তা ঘাটে যেতিয়া ওলমাব সেই পতাকাখিনি কি হ'ব ভাবি চাচোন এতিয়া য'ত ত'ত পৰিব এতিয়া সেইখিনি এতিয়া সংৰক্ষণৰ ব্যৱস্থা কোনে কৰিব সেইটো কথা আমি ভবাই নাছিলো গম পাইছনে কিনো হ'ব মই এতিয়াহে ভাবিছো এতিয়া পতাকাখন উত্তোলন কৰি দিম একো নাই আচলতে পতাকা এতিয়া ঘৰত উত্তোলন নহয় এখন আমি এতিয়া কি কৰিব লাগিব আহিব লাগিব এতিয়া ঘৰত আহি দিম এতিয়া আমি ধুনীয়াকে 16 তাৰিখে আমি নমাম বা 15 তাৰিখে আমি নমাম 16 তাৰিখে আমি ধুনীয়াকে ঘৰত থৈ দিম কিন্তু এইবিলাক পতাকাৰ কাৰণে মোৰ এতিয়া চিন্তা আছে যদি আমি ৰাস্তা ঘাটে ক'ৰবাত যাবই তুমি পেলাই থম আমি এতিয়া যেতিয়া পতাকাখনক অসন্মান কৰা হ'ব নাই হয় হয় গতিকে মই তাকে ভাবি আছো কি হ'ব সেইটো কথা মই এতিয়াহে ভাবিছো কিন্তু চৰকাৰৰ নিয়মটো আমি মানিবই লাগিব জাতীয় পতাকাখন আমাৰ চবৰে হয় আমাৰ সন্মান সেইখন কেনেকৈ ৰাখিব লাগে আমি চাব লাগিব তাৰ ওপৰত আমাৰ নিজৰো এটা কৰ্তব্য আছে চবেই আহিছোঁ যেতিয়া ভালকৈ ৰাখিবও লাগিব ৰাস্তাই ঘাটে নেপেলাই তাৰ প্ৰতি চকু ৰাখিব লাগিব আমিও বেলেগেও যদি ক'ৰবাত পেলাই থয় সেইখন আমি উঠাই নিব লাগিব আমি ভালকৈ ৰাখিব লাগিব সেইখন হ'ল আমাৰ স্বাভিমান কোনোবাই যদি ক'ৰবাত পেলাই থয় সেইখন আমি দেশৰ নাগৰিক হিচাপে আনি থোৱাটো আমাৰ এটা কৰ্তব্য আমি এইটো চকু দিব লাগিব যাতে কোনো বস্তু পেলাই নথয় এতিয়া ব'ল তোৰ ঘৰটো আহি ল ব'ল নমস্কাৰ আমি এটা সৰু পদক্ষেপ লৈছোঁ এটা সৰু ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ ভুল হ'ব পাৰে ভুল হ'লে ক্ষমা কৰি দিব মানে এতিয়া দেশজুৰি যিটো প্ৰধানমন্ত্ৰীয়ে পদক্ষেপ লৈছে হৰ ঘৰ তিৰংগা আমিও তাক সমৰ্থন কৰিছো আৰু সেই কাৰ্যসূচীৰ মানে আধাৰতে আমি এখন শ্বৰ্ট ফিল্ম বনাবলৈ চেষ্টা কৰিলো আৰু মানে এতিয়া কি হৈছে জাতীয় পতাকাখন যিহেতু আমাৰ গৌৰৱ আমাৰ স্বাভিমান গতিকে সকলোৱে মানে তিৰংগাখন যিহেতু ঘৰে ঘৰে তৰিছে বা উত্তোলন কৰিছে আৰু দেখিছো মানে পতাকাখন লৈ কি বুলি কয় প্ৰচেছনো কৰিছে গতিকে সেই পতাকাখন যাতে 16 আগষ্টৰ পিছত ক'তো পেলাই নথয় যদি মানে ক'ৰবাত পেলাই থৈও দেখে তেনেহ'লে আপোনালোক সচেতন নাগৰিক হিচাপে সেই পতাকাখন ৰাস্তাৰ পৰা তুলি আনি পেলাই মানে ভালদৰে সংৰক্ষণ কৰি ৰাখিব যিহেতু আমি দেশৰ নাগৰিক সেইখন কৰ্তব্য আমাৰো আছে আৰু যদি মানে ভিডিঅ'টো চাই ভাল পায় তেন্তে হ'লে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট কৰি দিব আৰু আমাক অলপ অলপ মৰম দিব যাতে এনেকুৱা ভাল ভাল ভিডিঅ' বনাই যাব পাৰোঁ ধন্যবাদ ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় বন্দে মাতৰম বন্দে মাতৰম বন্দে মাতৰম